हेलो गाइस, आज आमी आहिसु जोरहाटर मौबन्धात थका चाउलुং चुकापा सामान्य क्षेत्रলৈ आहिसु आरो भिडिओটো देखाइ থাকিম আপোনালোকক চাই থাকিব। আমি মানে আহি পাইছোহি আৰু ভিতৰত সোমাই যাম। ইয়াত টিকট কৰিব লাগিব, সেই গেটখনৰ মুখতে ধুনীয়াকৈ টিকট কৰি ল'ব লাগিব আৰু আমি সোমাই যাম। আপোনালোকক দেখাই থাকিম সকলোখিনি ভিডিও চাই থাকিব। এফালে টিকটটো আমি কৰি ললো আৰু কৰি এফালে দি চাওক এখন সাইনবোর্ড ধুনীয়াকৈ লিখা আছে কোনফালে দি ক'ত যাব পাৰি, কোনফালে দি মানে কি চাবলৈ যাব পাৰি ধুনীয়াকৈ দিয়া আছে। আৰু আমি এফালে আহিলো, আহি পাই এফালে চাওক এয়া প্ৰতিমূৰ্তি তেওঁ ধুনীয়াকৈ স্থাপন কৰা আছে। ইয়াতে আমি ধুনীয়াকৈ আহি চাই ললো প্ৰথমতে আৰু ইয়াতে আমি ৰখি আছো। ইয়াতে বহুত ধুনীয়া বতাহ মাৰি আছে আৰু জীয়াই কৈছে ইয়াতে নাথাকে, তাই মানে সেইফালে নামি যায় ধুনীয়াকৈ চাবলৈ যায় সেইফালে আৰু মানে ধুনীয়াকৈ তাত দোলনা আছে, তাই খেলিবলৈ যাব লাগে। গতিকে আমি যাম তললৈ। গোটেই মানে পৰিৱেশটো সেউজীয়া সেউজীয়া গছ গছনি, একদম পৰিৱেশটো বহুত ধুনীয়া। দেখাই থাকিম ভিডিঅ'টো আপোনালোকক, ধুনীয়াকৈ স্কিপ নকৰিব, চাই থাকিব আপোনালোকে ভিডিঅ'টো। আৰু এইফালে আমি নামি আহিলোঁ, নামি যাওঁ আৰু চাওঁগৈ বাহিৰতো কি আছে সকলোখিনি। ইয়াতে মিউজিয়াম আছে, বহুতখিনি ইয়াতে বস্তু সংৰক্ষণ কৰিছে, সেইবিলাক আমি চাবলৈ যাম। আহক আমি এইফালে যাওঁ, দেখাওঁগৈ আপোনালোককো পৰিৱেশটো সেউজীয়া আৰু এইবোৰ কাষে কাষে ধুনীয়াকৈ ফুল গছ ৰোৱা আছে, ইমান ধুনীয়া সুগন্ধি, ভাল লাগিছে। আৰু ময়ো সেই সুগন্ধি লৈ অলপ চাইডে এনেকৈ গৈ আছিলোঁ, মজা লাগিছে। আৰু কি ফুল নামটো নাজানো, ইমান ধুনীয়াকৈ সুন্দৰভাৱে মানে ফুলখিনি ফুলি আছে। এফালে গৈ আছোঁ মিউজিয়াম চাবৰ কাৰণে। আৰু এইখিনিতে দোলনাখন দেখিলোঁ, জীয়াইও একদম পূৰা খেলিবলৈ লাগিছে। আৰু ৰ'দ মানে বহুত গৰম হয়, তথাপিতো জীয়াই একদম আৰু তাইৰ লগতে ময়ো পূৰা দোলনা খেলাত লাগি গৈছোঁ। তাইও খেলিছে আৰু ময়ো। আৰু এইফালে চাৰিওফালে চাওকচোন, একদম সেউজীয়া সেউজীয়া, একদম ধুনীয়া ধুনীয়া গছবিলাক ইয়াত ৰুই থৈছে। একদম বতাহ মাৰি আছে, গৰম যেন গাত মানে লগাই নাই, বহুত ৰ'দ দি আছে, গৰম হয় তথাপিতো মানে হাৱা এটা মাৰি থাকে ইয়াত, বহুত ভাল লাগিছে মানে। সেইকাৰণে চাওক একদম মানে ইয়াতে অলপ খেলি লৈছোঁ, দোলনা খেলিছোঁ। জীয়া তাইও মানে খেলিবলৈ লৈছে। আৰু এইফালে এইটো বৰটোপ বুলি কয় নেকি, এইটো কি কয় আপোনালোকে কমেণ্ট কৰিবচোন। আৰু এইফালে আমি আহি আছোঁ, আহি পেলাই এইফালে অলপ চাওঁগৈ গোটেই পৰিৱেশটো, মানে একদম ইফালে সিফালে ঘূৰি চাই আছোঁ ক'ত কি আছে। মানে এনেকৈ পূৰা ঘূৰিব পাৰি ইয়াৰ ভিতৰত। আৰু পিয়াহো লাগিছে, পানী পিয়াহ লাগিছে, ক'ত পানী আছে দোকান আছে মানে এইফালে চাই ফুৰিছোঁ আমি। আৰু দেখা পাইছোঁ একদম মানে এই কাষত বিল্ডিং এটা আছে আৰু তাৰ তলতে মানে বহুত কেইখন দোকান আছে আৰু সেইফালেকে আমি গৈ আছোঁ। আৰু এইফালেদি চাওকচোন মানুহজনেতো কি সেৱা পাইছে, 50 টকীয়া এটা পৰি আছিলে এইখিনিতে, তেওঁ মানে চকু আৰু দেই একদম ধুনীয়াকৈ। আৰু পইচা পালোঁ 50 টকা, ধুনীয়াকৈ লৈছোঁ আৰু পাইছোঁ কাৰণে বুটলি ল'লোঁ ধুনীয়াকৈ। আৰু এইফালেদি গৈ আছোঁ, সেই কাষৰ ঘৰটোতে ধুনীয়াকৈ দোকান আছে, আমি তালৈকে যাম। পানী কিনিব লাগিব আৰু আমি অলপ চাহো খাই ল'ম, আবেলি হৈছে যেতিয়া আমি চাহ খাব মন গৈছে। গতিকে সেইখিনিলৈকে গৈ আছোঁ আমি ধুনীয়াকৈ, চাহ খাই ল'ম। আৰু জীয়াকো মানে অলপ পানী পিয়াহ লাগিছে বুলি কৈছে, তাইকো পানী কিনি দিওঁগৈ। চাই থাকক ভিডিঅ'টো, ধুনীয়াকৈ দেখাই আছোঁ। আৰু এইফালে আহি পালোঁহি ধুনীয়াকৈ, এখন হোটেল একদম, তাতে মানে চাহ তাহ পায়, একদম কফি চফি এনেকৈ কিবা দিয়ে আৰু আমি কফিকে খাই ল'লোঁ। ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব, গতিকে পাৰ্ট 2ত আৰু এটা ভিডিঅ' দিম, আপোনালোকে চাবলৈ পাব ভিডিঅ'টো নেক্সট ভিডিঅ'। তেনেহ'লে আজিলৈ বাই বাই।